জীৱনত আপোনাৰ সমালোচনা কৰা, আপোনাৰ বিষয়ে বেয়াকৈ কোৱা বা আপোনাৰ বেয়া চিন্তা কৰা নাইবা কোনো কাৰণ নোহোৱাকৈ বিনা কথাত আপোনাক জোকাই লোৱা বহুত মানুহ ওলাব। কিন্তু তেনেকুৱা মানুহবিলাকৰ ওপৰত গুৰুত্ব নিদিব। যদি তেনেকুৱা মানুহৰ ওপৰত গুৰুত্ব দি থাকে নহয়, তেতিয়া কিন্তু লোকচান আপোনাৰে। কথাখিনি অলপ গুৰুত্ব দি শুনিব। ঈগল আৰু কাউৰী আমি সকলোৱে চিনি পাওঁ। কিন্তু আপোনালোকে জানেনে যে কাউৰী এনেকুৱা এটা জীৱ যিয়ে ঈগলৰ গলত বহি নিজৰ ঠোঁটেৰে খুটিয়াই থাকে কোনো কাৰণ নোহোৱাকৈ। সি মানে কাউৰীটোৱে ঈগলক নিজৰ প্ৰভুত্ব দেখাব বিচাৰে। কিন্তু সেই ঈগলটোৱে কাউৰীটোক জানো মাৰিব নোৱাৰে? সেই ঈগলটোৰ কাৰণে কাউৰীটোক মাৰা কিমাননো ডাঙৰ কথা, কিন্তু নামাৰে। সেই ঈগলটোৱে সেই কাউৰীটোৰ ওপৰত কোনো সময় অপব্যয় নকৰে। তাৰ সলনি কি কৰে, সি আকাশলৈ উৰা মাৰে আৰু তেনেকৈয়ে উৰি উৰি লাহে লাহে গৈ থাকে। এতিয়া কাউৰীটোৱে ভাবে যে ঈগলটোৱে তাৰ ভয়তে আকাশলৈ উৰিছে, গতিকে সি সেই ঈগলটোক খেদা আৰম্ভ কৰে আৰু খেদি থাকোঁতে যাই এটা এনেকুৱা পৰ্যায় পায় যিটো পৰ্যায়ত আকাশত অক্সিজেন লেভেল একেবাৰে কমি যায়, যাৰ ফলত কাউৰীটোৱে উশাহ ল'ব নোৱাৰা হৈ যায় আৰু সেই ওপৰৰ পৰা পৰি মৰি যায়। কিন্তু ঈগলটো ওপৰত গৈয়ে থাকে। ইয়াৰ ফলত আমি কি শিকিলোঁ যে অযথা শক্তি প্ৰদৰ্শন কৰি কোনো লাভ নাই। যিদৰে সেই ঈগলটোৱে কাউৰীটোক গুৰুত্ব নিদিয়ে, কাৰণ জানে যে সি কাউৰীটোক এনেও মাৰিব পাৰিব, গতিকে তাৰ ওপৰত গুৰুত্ব দি কোনো লাভ নাই। ঠিক সেনেকৈ আপোনাৰ সমালোচনা কৰা, আপোনাৰ বিষয়ে বেয়া চিন্তা কৰা, আপোনাক বিনা কথাত জোকাই লোৱা মানুহবিলাকক গুৰুত্ব নিদিব। হয়তো তেওঁলোকে আপোনাৰ সফলতাক বা আপোনাৰ কৰ্মক হিংসা কৰে আৰু আপোনাক সমাজত তলৰ স্থানলৈ লৈ যাবলৈকে অহৰহ চেষ্টা কৰি থাকে। যদি সেই চেষ্টাক আপুনি গুৰুত্ব দিয়ে, তেন্তে সিহঁতে নিজৰ চেষ্টাত সফল হ'ব। গতিকে তেনেকুৱা মানুহক গুৰুত্ব নিদিব। যদি আপোনাৰ তাত সঁচাই টেলেণ্ট আছে, তেন্তে আপুনি নিজৰ কৰ্মত আগুৱাই গৈ থাকক আৰু সেই জোকাই থকা মানুহবিলাকক গুৰুত্ব নিদিব। দেখিব যে জীৱনত আপুনি আৰু বেছি অধিক সফল হ'ব পাৰিব। ৰাস্তাৰে গ'লে কুকুৰে ভুক ভুকাবই। আমি জানো কুকুৰক গুৰুত্ব দিওঁ? নিশ্চয় গুৰুত্ব নিদিওঁ। ঠিক তেনেকৈ সেই মানুহবিলাকক ৰাস্তাৰ কুকুৰ বুলি ধৰি গুৰুত্ব নিদিব। দেখিব জীৱনত আৰু অধিক সফল হোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। ধন্যবাদ।